হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। সময় হৈছে 6:30 আৰু আমাৰ ঘৰৰ চব উঠিলে। আমি আচলতে 4মান বজাতে উঠিলোঁ। ল'ৰাৰ লগত চবেই খেলি আছিলোঁ আৰু এতিয়া বাহিৰলৈ আহিছোঁ, ওলাই গৈছোঁ, বাহিৰখন চাইছোঁ আৰু ঠাণ্ডা, বহুত ঠাণ্ডা। সেইকাৰণে ল'ৰাটো বাহিৰলৈ উলিওৱা নাই, কিন্তু আমি আজি কাম বহুত কৰিব আছে। কামবোৰ ভগাই লৈছোঁ ৰাতিপুৱাই আৰু দিনটো কেনেকৈ কৰিম, কাম কৰিম, পঢ়িম, চব কৰিম। আৰু আজি ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ, চাই থাকিব। মই দেখুৱাম আজি দিনটো মোৰ কেনেকৈ পাৰ হয়। ৰাতিপুৱাই ইমান জলফাই পাইছোঁ। এইখিনি মই আচাৰ কৰিম আৰু বহুত গোটাই থোৱা আছে, এইখিনি লৈ থৈছোঁ, আচাৰ কৰিম। জলফাই পালোঁ, পাণ সৰি আছিলে, পাণ বুটলিলোঁ। এতিয়া মই চোতাল সাৰিছোঁ। তামোলৰ বাহনি, তামোলৰ ঝাৰু। এইটো আমাৰ বলো ক'তো আহা, আহা এইপিনে, এইপিনে গাত নহয়। মই জমা কৰি থৈছোঁ, দুটা দেখিছে নাই বৈয়াম আছে। যোনে চাই নহয় চবকে দিম আচাৰ দেই। এতিয়া মই সাৰি লওঁ। অ'কে। ফ্ৰেণ্ডছ, চব কৰি মেলি ৰাতিপুৱাৰ কামখিনি হৈ গ'ল। মনটো বহুত ফ্ৰেছ লাগিলে, সোনকালে উঠিলে মনটো ফ্ৰেছ লাগে। আৰু এতিয়া মই পঢ়া আৰম্ভ কৰিম। 7:30 পৰা পঢ়া আৰম্ভ কৰিব লৈছোঁ। যিসকলে কৈছে তেওঁলোকে পঢ়িবলৈ সময় পোৱা নাই, কেঁচুৱা আছে আৰু বা বোৱাৰী হয়, ঘৰৰ কাম থাকে, পঢ়া শুনা কৰা হোৱা নাই। তেওঁলোকক কৈছোঁ, প্ৰথমতে এলাহটো এৰিব লাগিব। ঠাণ্ডা দিন আহিছে, চবেই এলেহুৱা হয়, ৰাতিপুৱা উঠিবলৈ মন নাযায় আৰু সেই বস্তুটো এৰিব লাগিব। প্ৰথমতে এলাহ বাদ দিয়ক। তাৰপাছতে খুব পঢ়িবৰ কাৰণে ইচ্ছা থাকিব লাগিব। যদি ইচ্ছাই নাথাকে তেতিয়াহ'লে আপুনি হাজাৰ চেষ্টা কৰিলেও পঢ়াত মন বহাব নোৱাৰে আৰু ঢেৰ বাহানা ওলাব। কাম থাকে, কিবা কিবি, সময় নাই পঢ়িবলৈ। কিন্তু তেনেকুৱা নহয়, ঠিক আছে। ঘৰত যিমান কাম থাকিলেও ঘৰৰ কামখিনি কৰিও পঢ়া শুনা চবেই কৰিব পাৰে। মই নিজে তাৰ উদাহৰণ হয়, কাৰণ মই আজি 8 বছৰ হৈছে মোৰ বিয়া হোৱা আৰু মই বিয়াৰ পিছতহে হায়াৰ ছেকেণ্ডেৰী পঢ়িছোঁ 2 বছৰ, গ্ৰেজুৱেশ্যন কৰিছোঁ 3 বছৰ, 1 বছৰ মই ডিব্ৰুগড়ত পঢ়িছোঁ। সেইখিনিৰ পিছতো মই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছোঁ। মইতো তেতিয়াৰ পৰা পঢ়িয়ে আছোঁ ন। আৰু তাৰ কাৰণে যদি এনেকুৱাই হ'লহেঁতেন যে বোৱাৰী হ'লে পঢ়িব নোৱাৰে, তেতিয়াতো মইতো পঢ়া শুনা সেই মেট্ৰিক পাছ হৈ থাকি গ'লোহেঁতেন ন। তেনেকুৱা কোনো কথা নাই, মাত্ৰ ঘৰখনৰ ছাপোৰ্ট লাগিব। বাকী আপোনাৰ নিজৰ মনটো যদি থাকে, কোনো বাধা দিব নোৱাৰে। যিমান কাম থাকিলেও আপুনি চব কৰি হ'লেও পঢ়িবলৈ সময় উলিয়াব পাৰিবই, কোনো কথা নাই তেনেকুৱা। নিজৰ মনটো প্ৰথমতে বান্ধক, আগত লক্ষ্য ৰাখক যে মই সেইটো এচিভ কৰিবই লাগিব। আপুনি কেনেকৈ সেইখিনি পাবগৈ, নিজৰ যেতিয়া ইচ্ছা থাকিব নহয়, ৰাস্তা ওলাবই, পাৰিবই। বেছি কথা নকওঁ, মই নিজৰ পঢ়া ষ্টাৰ্ট কৰোঁ। আপোনালোকেও যদি আপোনালোকৰ তেনেকুৱা ধৰণৰ সপোন আছে, আপোনালোকে যদি ছাকচেছ হ'ব বিচাৰে লাইফত, যদি ইণ্ডিপেণ্ডেণ্ট হ'ব বিচাৰে, পঢ়া শুনাত সময় দিয়ক।
যেতিয়া নলেজ থাকিলে আপুনি যে চাকৰিয়ে কৰিব লাগিব বুলি কথা নাই, যেতিয়া আপোনাৰ নলেজ থাকিব আপুনি যিকোনো কাম কৰিব পাৰিব। চ' কৰক। আৰু মইতো সেই নিজৰ খৰচ পাতি উলিয়াবৰ কাৰণে মই নিজে কামো কৰোঁ। মেহেন্দি আৰ্টিষ্ট হয়, মানে মেহেন্দি আঁকো, ব্ৰাইডেল মানে বিয়া থাকিলে কইনা মেহেন্দি আঁকো। ত' তেনেকৈ মই নিজৰ খৰচো উলিয়াওঁ, তাৰ মাজতে ঘৰুৱা কাম বন, পঢ়া শুনা চব চলি থাকে। চ' সেইখিনিয়ে কথা। এতিয়া মই পঢ়োঁ, পঢ়ি থাকোঁতে ভিডিঅ'টো নকৰোঁ, মানে তেতিয়া অলপ ভিডিঅ'টোৰ ফালে মন দিলে পঢ়া অলপ কমি যায়। সেইকাৰণে মই মানে প্ৰথম ভিডিঅ'টো কৰোঁতে গম পালোঁ, আৰু সেইকাৰণে মই এতিয়া সম্পূৰ্ণ পঢ়াত মন দিম। পঢ়া যেতিয়া এইখিনি মোৰ পঢ়ি হৈ উঠিব তেতিয়াহে মই আকৌ ভিডিঅ'টোলৈ ব্ৰেক হ'ম, মানে তাৰপিছত মই কি কৰিম সেইখিনি দেখুৱাম। চ' মোৰ ভিডিঅ'টো চাই থাকিব, আৰু এতিয়া মই পঢ়ি লওঁ। এতিয়া সময় 9:13 গৈছে, আৰু মোৰ প্ৰথম মানে ফ্ৰেজটো ইমানতে সামৰিছোঁ। মই এতিয়া মোৰ অলপ কাম আছে, মানে নিজৰ ৰুমটো চিজিল কৰিবলৈ আছে, তাৰপাছতে মাহঁতৰ লগত বহি একাপ চাহ খাবলৈ আছে, ছেকেণ্ড কাপ চাহ, আৰু তাৰপাছত আছে গা পা ধুই ভাত বনাম। তো ভাত বনোৱাৰ পিছত মানে ভাত বনাম, আৰু ইফালে কাপোৰো ধুবলৈ আছে। সেই গোটেইখিনি কাম কৰি লওঁ। তাৰপাছতে ল'ৰাক মালিচ কৰিবলৈ আছে, মালিচ কৰি গা ধুৱাবলৈ আছে। গতিকে এই সময়খিনি চাগে 12টামান বাজি যাব আৰু। চ' মই এইখিনি কৰি লৈ আকৌ মই মোৰ ছেকেণ্ড ফ্ৰেজটো ষ্টাৰ্ট কৰিম। চ' ভিডিঅ'টো চাই থাকক মোৰ লগত। মৰ্ণিং ৰ'দ জাকৰ সৈতে চাহ। ল'ৰাই কৰিছে মৰ্ণিং ৱাক আইতাকৰ কোচত। শুনিছা? চাহ খোৱাহি। টুন 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 টুন। চাওঁ ধুনু, ৰ'দ পৰিছে মুখখনত চকু মুদি দিছে। দেহা গুড মৰ্ণিং। ৰ'দ দেখি পিনি চা চকু নেমেলে। দেহা গুড মৰ্ণিং। দি দিছোঁ দেহা। ভিটামিন পাব। দেহা বুঢ়ী দাঙি দিছে। দেহা 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 এপিনে আহা। লুকু 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 লুকু। ফু 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 ফু। মায়ে খুব গা যোৱাৰ আগত যদি কৰি থৈ যোৱা হয় তেতিয়া গাটো ধুই আহি জল্দি জল্দি বনাব পাৰি, সেইখিনি সহায় হয় মানে। সময় হৈছে 11:51। মই খোৱা বোৱা কৰি কাম বন কৰি ল'ৰাৰ সকলোবিলাক কৰি মেলি আজৰি হৈ গ'লোঁ, আৰু আকৌ পঢ়াত বহিছোঁ। মই এতিয়া পঢ়িম পলিটিৰ
ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত পঢ়িম, কি পঢ়িম মানে কেনেকৈ আমাৰ সংবিধানখন বনোৱা হৈছিলে আৰু সংবিধানৰ লগত জড়িত কিছুমান কথা মই সেইখিনি পঢ়িম লক্ষ্মীকান্তৰ পৰা। অলৰেডি মোৰ আগত এবাৰ পঢ়া আছে, সেইখিনি মই এবাৰ ৰিভিজন দিম। চ' মই এইখিনি পঢ়োঁ, এইটো চেপ্টাৰ। এইখিনি মোৰ নোটছ আগত কৰোৱা আছে। চ' এনেই কৈ থৈ যাওঁ আৰু আমাৰ সংবিধানখন বনাওঁতে টোটেল টাইম কিমান লাগিছিলে মনত আছেনে? 2 years 11 months and 18 days। অ'কে, এনেই ক'লোঁ আৰু বি আৰ আম্বেদকাৰ হৈছে আমাৰ সংবিধানৰ পিতৃ, ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। চ' এইটো এটা এনেই কৈছোঁ আৰু বাকী মই পঢ়িম এতিয়া 1.5 ঘণ্টা 2 ঘণ্টা সিমানখিনিয়ে পঢ়িম এতিয়া পলিটি। চ' মই পঢ়ি লওঁ, তাৰপিছত মই আকৌ লগ পাই আছোঁ। নেক্সট কি কাম কৰিব আছে চাই লওঁ। চ' ভিডিঅ'টো চাই থাকিব আৰু মই কি কৰোঁ, কেনেকৈ কৰোঁ, মই দিনটোক কোনখিনি সময় পঢ়াত দিওঁ মানে, চ' সকলোখিনি দেখুৱাই যাম। অ'কে, চ' চাই থাকক। সময় হৈছে এতিয়া 2:23। মই পঢ়ি আছিলোঁ পলিটি আৰু মাজতে গেপ ল'লোঁ মানে চাহ খালোঁ। চাহ খোৱাৰ পিছত তাক অকণমান ল'লোঁ, লোৱাৰ পিছত সি শুই থাকিলে আৰু মাজতে এটা ফোন কৰিলোঁ, ফোন আহিছিলে, কথা পাতিব লগা হ'ল। চ' মোৰ তেনেকৈ আধা ঘণ্টামান মাজত গুচি গ'ল। বাকী সময়ত মই পঢ়িলোঁ আৰু এতিয়া অকণমান উঠিম মানে কাপোৰ ধুই থোৱা কাপোৰখিনি শুকাইছে, সেইখিনি আনিবলৈ আছে আৰু এনেকৈ বাহিৰা 2-এখন কাম আছে, সেইখিনি কৰিম। কৰাৰ পাছত মই 3:15 মানৰ পৰা আকৌ পঢ়িম। এতিয়া মই পঢ়িম 30 মিনিট এপত। মই যিটো ADR কাৰণে ক্লাছ লৈছিলোঁ তাৰে মোৰ ৰেকৰ্ডেড ক্লাছবিলাক আছে, তাৰ পৰা মই হিষ্ট্ৰী পঢ়িম, মানে লেকচাৰ শুনি মই পঢ়িম। তাত মোৰ প্ৰায় 1.5 ঘণ্টা সময় ক্লাছ, তো 2 ঘণ্টা সময় মোক ক্লাছটো কমপ্লিট কৰিব লাগিব। চ' সেই 2 ঘণ্টা মই এতিয়া 3:15 মানৰ পৰা ষ্টাৰ্ট কৰিম। 5টামান বজালৈকে মই সেই হিষ্ট্ৰী ক্লাছটো কণ্টিনিউ কৰিম। তাৰপিছত সেই সন্ধিয়া হ'বই আৰু সন্ধিয়া সময়ত কামো থাকে অলপ। চ' এতিয়া মই আকৌ ভিডিঅ' নকৰোঁ, যিহেতু মোবাইলত পঢ়িম, মোবাইলৰ এপৰ পৰা পঢ়িম, গতিকে এতিয়া মই পঢ়ি লওঁ, ভিডিঅ'টো চাই থাকিব। অ'কে, সময় 5:10 গৈছে আৰু মোৰ হিষ্ট্ৰী পঢ়া হৈ গৈছে। মানে আজিলৈ মই হিষ্ট্ৰী পঢ়ি সামৰিছোঁ। আৰু আজি মই কি পঢ়িলোঁ মই অকণমান থুলমূলকৈ কৈ দিছোঁ দেই, ইয়াতে চব দেখুওৱাটোতো পচিবল নহয়। মই পঢ়িছিলোঁ আজি ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল, আৰু সেইটো পঢ়িব যাওঁতে মানে আমাৰ ব্ৰিটিছ কেনেকৈ আহিছিলে ইণ্ডিয়ালৈ, মানে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে আমাৰ ইয়াত মছলা বেপাৰ কৰিবলৈ, চুৰটত মছলা বেপাৰ কৰিবলৈ প্ৰথমতে আহিছিলে আৰু জাহাংগীৰে পাৰ্মিশ্যন দিছিলে। এইবোৰ মানে প্ৰতিটো বস্তুৱে মানে কুৱেশ্যন অহা দেই পৰীক্ষাত। চ' মই ইম্পৰ্টেণ্টকেইটাই কৈছোঁ। ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে আহিলে মছলা বেপাৰ কৰিবলৈ, চুৰটত মছলা বেপাৰ কৰিব আহিলে আৰু পাৰ্মিশ্যন দিছিলে 1612 চনত জাহাংগীৰে। ঠিক আছে, তাৰপাছতে ব্ৰিটিছ অহাৰ পিছত 2খন যুদ্ধ হৈছিলে। 1757 হৈছিলে বেটল অফ প্লাচি, যিখন আমি অসমীয়াত পলাচী যুদ্ধ বুলি কওঁ, আৰু ছেকেণ্ডখন হৈছে 1764 বেটল অফ বাক্সাৰ। মই ডিটেইলছত নকওঁ এতিয়া। আৰু সেইখিনি হৈ যোৱাৰ পিছত 1885ত আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰতিষ্ঠা হৈছিলে আৰু ফাউণ্ডাৰ আছিলে এলেন অক্টোভিয়ান হিউম। ঠিক আছে, INC যেতিয়া আহিলে, INCৰ প্ৰথম প্ৰেচিডেণ্ট আছিলে WC বেনাৰ্জী
আৰু আমাৰ যদি কয় যে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট কোন আছিলে তেনেকৈ ক'লে হ'ব এনি বেচেণ্ট, আৰু যদি কয় যে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন প্ৰেচিডেণ্ট কোন আছিলে তেতিয়া হ'ব সৰোজিনী নাইডু। এই দুইটাই কুৱেশ্যন আহে, চ' দুটা এনচাৰ বেলেগ বেলেগ হয়। ঠিক আছে, তাৰপাছতে আমাৰ 1905 চনত পাৰ্টিশ্যন অফ বেংগল, তো সেইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। আৰু সেই 1905 চনলৈকে হৈ গ'ল, মানে মই এফালৰ পৰা মানে ক্ৰনলজিকেলি পঢ়ি আহিছোঁ চনবিলাক। চ' তাৰপাছত আহিলে আমাৰ গান্ধীয়ান এৰা ষ্টাৰ্ট হ'ল 1915 চনৰ পৰা 1948লৈকে দেই, 1915 পৰা 1948লৈকে এই সময়ছোৱা গান্ধীজীৰ হয়। গান্ধীজী প্ৰথম আহিছিলে ছাউথ আফ্ৰিকাৰ পৰা 9 জানুৱাৰী 1915 চনত, আৰু আমি সকলোৱে জানো যে 9 জানুৱাৰীৰ দিনটো প্ৰবাসী ভাৰতীয় দিৱস হিচাপে আমি পালন কৰোঁ। ঠিক আছে, আৰু গান্ধীজী আহিলে, অহাৰ পিছতে তেওঁ 1915 চনতে আহিলে, কিন্তু 1915 চনৰ পৰা 1917 চনলৈকে তেওঁ কোনো ধৰণৰ মুভমেণ্ট কৰা মানে জইন কৰা নাছিলে, তেওঁ একদম চাইলেণ্ট আছিলে। আৰু তাৰপাছতে গান্ধীজীৰ বিষয়ে যদি প্ৰথমতে কওঁ, তেওঁ কিতাপ হিন্দ স্বৰাজ যিখন বেন কৰি দিছিলে 1909 চনত প্ৰকাশ হৈছে, আৰু 1910 চনত এখন বেন কৰি দিয়া হৈছিলে। আৰু ছেকেণ্ড কিতাপখন আছিলে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ, এইখনত তেওঁ ছাউথ আফ্ৰিকাত তেওঁৰ জীৱনৰ ওপৰত মানে লিখিছিলে কিতাপখন। আৰু বাকী তেখেতৰ টাইটেল ফাদাৰ অফ দ্য নেশ্যন কৈছিলে সুভাষ চন্দ্ৰ বোস 1944ত, ইণ্ডিয়ান ফকীৰ উইনষ্টন চাৰ্চিলে কৈছিলে, হাফ নেকেড চেইণ্ট ফ্ৰেংক মোৰ্ছ, আৰু মহাত্মা বুলি কৈছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰক তেওঁ ওলোটাই গুৰু বুলি কৈছিলে। চ' এই গোটেই কথাখিনি মই এতিয়া অনলাইন ক্লাছৰ পৰা শিকা, আৰু এই ক্লাছটো হৈছে স্মাৰ্টৱে গুৱাহাটীৰ যিটো 30 মিনিট এপ হয়, তাত কুলদীপ ডেকা ছাৰে ক্লাছ দিয়ে, আৰু মই সেই ছাৰৰ ক্লাছ এতিয়া পঢ়িছিলোঁ, মানে ক্লাছ ল'লোঁ, লোৱাৰ পিছতে এই কথাখিনি মানে মই পঢ়ি যিখিনি মানে মোৰ ভাল লাগিলে, মানে মই নোট কৰিলোঁ, তাৰ পৰা কৈছোঁ দেই এইখিনি কথা। ছাৰে কোৱাৰ নিচিনাকৈ মানে নাজানো ক'ব আৰু, কিন্তু যিখিনি মানে মই বুজি লিখিছোঁ সেইখিনিয়ে কৈছোঁ। ঠিক আছে, সেইখিনি হৈ গ'ল। তাৰপিছতে মহাত্মা গান্ধীয়ে মানে কাৰ দ্বাৰা প্ৰভাৱিত হৈ পিনি মানে তেওঁ নন ভাইলেণ্ট যিটো গ্ৰহণ কৰিছিলে, তেওঁ কাৰ দ্বাৰা প্ৰভাৱিত হৈছিলে, তেওঁ অহিংসা নীতি যে লৈছিলে, সেইটো তেওঁ আনডু দিছ লাষ্ট নামৰ যিখন কিতাপ আছিলে জন ৰাস্কিনৰ, সেই কিতাপখনৰ দ্বাৰা তেওঁ প্ৰভাৱিত হৈছিলে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু তাৰপাছত তেওঁ 1915 চনৰ পৰা 1917 চনলৈকে একো কৰা নাছিলে, আৰু তাৰপিছতে তেওঁ কি কৰিছিলে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ছেশ্যন হৈছিলে 1916ত, 1916ত লক্ষ্ণৌত, তেতিয়া তেওঁ গৈছিলে। আৰু বিহাৰ চম্পৰণ, এইটো আমি লেচন ইংলিছত পাই আহিছোঁ, চম্পৰণ বিহাৰ, তাত মানে ইণ্ডিগো কাল্টিভেশ্যনৰ ওপৰত মানে হেৰি, এইটো চবেই চম্পৰণ ফেক্ট বুলি জানে, 1917ত যিটো হৈছিলে ইণ্ডিগো কাল্টিভেশ্যনৰ ওপৰত মানে এইবিলাক কৰ দিয়া, এইবিলাকৰ ওপৰত তেওঁ মাত মাতিব লগা হৈছিলে। ৰাজকুমাৰ শুক্লা নামৰ যিজন ব্যক্তি আহি পিনি তেখেতক লগ কৰি পিনি এই টপিকটোৰ ওপৰত কৈছিলে। চ' সেয়া চম্পৰণ ফেক্টটো সেইটো যায়। তাৰপৰা 1918 চনত আহমেদাবাদ মিল ষ্ট্ৰাইক হয়। তাৰপাছতে এইটো এটা প্লেগ মহামাৰী, মানে সংক্ৰমণ প্লেগ মহামাৰীৰ ওপৰত মানে অ'নাৰবিলাকে লেবাৰবিলাকক অকল বোনাছ দিছিলে। লেবাৰৰ যদি ফেমিলিৰ কাৰোবাৰ মানে প্লেগ বেমাৰটো হৈছিলে, তেতিয়া তেওঁলোকে কোনো ধৰণৰ বোনাছ দিয়া নাছিলে, আৰু সেইবিলাকৰ মানে ওপৰতেই তেওঁ সেই ষ্ট্ৰাইকটো কৰিছিলে। আৰু যিটো হাংগাৰ ষ্ট্ৰাইক বুলি কয়, প্ৰথম হাংগাৰ ষ্ট্ৰাইক মহাত্মা গান্ধীৰ, সেই আহমেদাবাদ মিল ষ্ট্ৰাইকটো সেইটোৱে আছিলে মানে মহাত্মা গান্ধীৰ প্ৰথম হাংগাৰ ষ্ট্ৰাইক। দুদিনীয়া আছিলে দেই এইটো ষ্ট্ৰাইকটো। আৰু ফাৰ্ষ্ট হাংগাৰ ষ্ট্ৰাইক আহমেদাবাদ 1918 মাৰ্চ মাহত যিটো খেৰা সত্যাগ্ৰহ হৈছিলে, এইটো গুজৰাটৰ খেৰা নামৰ ঠাইত হৈছিলে। এইটো বহুত বেছি কুৱেশ্যন নাই পোৱা বাৰু, হ'লেও সেইটো 1918ত আহে। 1919ত 6 এপ্ৰিলত ৰাওলাট আইন আহিছিলে, য'ত মানে ন' দলিল ন' এপিল ন' ৱকিল, এইটো আছিলে শ্লোগান। তাত সেইটো হোৱাৰ পাছতে জালিৱানৱালাবাগ মেছাকাৰ হয় 13 এপ্ৰিল 1919ত। চ' সেইটো বহুতে পঢ়িছেই বাৰু। সেইটো হোৱাৰ পাছতে
অল ইণ্ডিয়া খিলাফত মুভমেণ্ট হয় 1919 নৱেম্বৰ মাহত। তাৰ পাছত আহে নন কোঅপাৰেটিভ মুভমেণ্ট 1920 পৰা 1922, ঠিক আছে। তাৰপাছত ফাৰ্ষ্ট মাছ মুভমেণ্ট মানে যিটো লাইমলাইটত আহিছিলে মুভমেণ্ট আছিলে সেইটো হৈছে নন কোঅপাৰেটিভ মুভমেণ্টটো। তাৰপাছতে চৌৰি ইনচিডেণ্ট হয়। চৌৰি ইনচিডেণ্টৰ এতিয়া 100 years কমপ্লিট কৰিছে। 1922ত হৈছিলে আৰু এতিয়া 2022 100 years কমপ্লিট কৰিছে। তাৰপিছতে তাত সেই বহুত সেয়া ৱাইন শ্বপ জ্বলাইছিলে আৰু এনেকুৱা ধৰণৰ মানে পুলিচকে মাৰি দিছিলে। চ' এনেকুৱা ধৰণৰ হৈছিলে মানে। এইবিলাক হোৱাৰ কাৰণে তেওঁ ইয়াৰ পাছতে তেওঁ সেয়া মানে বন্ধ কৰি দিছিলে, মুভমেণ্ট বন্ধ কৰি দিছিলে, বয়কট কৰিছিলে মানে মুভমেণ্টটো, কাৰণটো ভায়লেণ্ট হৈ গৈছিলে ন। আৰু তেওঁ হৈছে সম্পূৰ্ণ একদম মানে কি আৰু নন ভায়লেণ্ট মানুহ। তাৰপাছতে 1923 1 জানুৱাৰীত স্বৰাজ পাৰ্টি গঠন হৈছিলে। আমাৰ অসমৰ পৰা তৰুণৰাম ফুকন আছিলে লিডাৰ হিচাপে। তাৰপাছতে হিন্দুস্তান ৰিপাব্লিক এছ'চিয়েশ্যন হ'ল। তাৰপিছতে কাকৰি ডকাইত হ'ল, এইটো কানপুৰত হৈছিলে। তাৰপাছতে চাইমন কমিশ্যন আহিলে 1927ত, অ'কে। তাৰপিছতে এইবিলাক মই ডিটেইলছত পঢ়িছোঁ আৰু ইয়াত মানে চব ভিডিঅ'টোত ক'বলৈ দিগদাৰ হয়। তাৰপিছত লাহোৰ ছেশ্যন আহিলে 1929ত, INC-খন তাৰপিছতে স্বৰাজ ৱৰ্ডটো প্ৰথম দাদাভাই নৰজীয়ে 1906ত তাতে 1906ত ইউজ কৰিছিলে দেই, ইণ্ডিয়া পূৰ্ণ স্বৰাজ। আৰু সেই লাহোৰ ছেশ্যনতে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিলে আৰু তাৰ প্ৰেচিডেণ্ট আছিলে জৱাহৰলাল নেহৰু, ঠিক আছে। তাৰপৰা দাণ্ডি মাৰ্চ, চল্ট সত্যাগ্ৰহ হৈছিলে। তাৰপাছত আহিলে ৰাউণ্ড টেবুল কনফাৰেঞ্চ 1930, 1931, 1932 তিনিখন, ঠিক আছে। তাৰপৰা মাজতে সেয়া ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেঞ্চৰ পিছতে গান্ধী আৰউইন পেক্ট হ'ল 1931 5 মাৰ্চত, এইবিলাক হৈ গ'ল। পুনা পেক্ট 1932। তাৰপৰা এইবিলাক 1940ত আগষ্টফাৰ আহিছিলে। আগষ্টফাৰ তেতিয়া ভাইচৰয় ইণ্ডিয়া লৰ্ড মাউণ্টবেটেন 47, লিনলিথগো আছিলে সেইটো সময়ত ভাইচৰয়। তাৰপাছতে ক্ৰিপছ মিছন 1942 23 মাৰ্চ। গান্ধীজীয়ে কৈছিলে মানে ক্ৰিপছ মিছনক গান্ধীজীয়ে পোষ্ট ডেটেড চেক বুলি কৈছিলে, ঠিক আছে, সেইটো এটা। তাৰপৰা কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্ট হয় 1942। ডু অৰ ডাই তাৰ শ্লোগান আছিলে মহাত্মা গান্ধীৰ। তাৰপাছতে এইফালে কেবিনেট মিছন 1946, নখুলি মেছাকৰ সেইখিনি হ'ল। তাৰপাছতে হৈ এইফালে একদম লাষ্ট 1948ত মহাত্মা গান্ধী যেতিয়া প্ৰেয়াৰ হাউচ গৈছিলে জানুৱাৰী 30ত, তেওঁক নাথুৰাম গডছে গুলীয়াই হত্যা কৰে। আৰু সেই 30 জানুৱাৰী সেই দিনটো এণ্টি লেপ্ৰচি ডে হিচাপে পালন কৰা হয়। লেপ্ৰচি ওৱান কাইণ্ড অফ ডিজিজ, মানে এইটো খুচৰা বেমাৰ বুলি কয় যে, তেনেকুৱা যাতে মানে বেয়া চিন্তা বেলেগৰ মনলৈ মানে আকৌ নাবাগৰে, সেইটো কাৰণে সেই দিনটো এণ্টি লেপ্ৰচি ডে হিচাপে পালন কৰা হয়। আৰু 2 অক্টোবৰ তাৰিখটো নন ভায়লেন্স ডে হিচাপে পালন কৰা হয়। তো মই পঢ়া এতিয়া মানে এছএছমেণ্টত পঢ়াখিনি ইমানেই আছিলে। ত' কেনেকুৱা পালে জনাব, ভিডিঅ'টো কেনেকুৱা পালে জনাব। মানে মই এতিয়া অলপ ইভিনিং টাইম, তো মোৰ নিজৰো কাম আছে আৰু মাজত অলপ ইটো সিটো আৰু কিবা কিবি থাকে। চ' পঢ়া হয়তো আকৌ ষ্টাৰ্ট হ'ব মোৰ 7টামান বজাৰ পৰা। 7টামান বজাৰ পৰা চাগে 1.5 ঘণ্টামান আকৌ পঢ়িব পাৰিম। তাৰপিছত কিটচেনত যাম। কিটচেনত যোৱাৰ পাছতে খাই মেলি আজৰি হৈ মানে 10:30 বাজিব চাগে। তো 10:30মান বজাত যেতিয়া আজৰি হ'ম, তাৰপিছতো মই 1 ঘণ্টামান সময় দিম। মোৰ অলপ মেথছ আজি কৰিবলগীয়া আছে।
চ' তেনেকৈ আৰু মই 2 ঘণ্টা 2.5 ঘণ্টামান হয়তো পঢ়িব পাৰিম বা 3 ঘণ্টা পঢ়িম। বাকী আৰু দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো, মানে এনেকৈয়ে পঢ়াখিনি মিলাব লাগে। মানে আমাৰ যদি পঢ়িবলৈ মন থাকে আমি বিভিন্ন কামৰ মাজতো মানে পঢ়িব পাৰোঁ। যথেষ্ট মই টায়াৰ্ড হয়, মানে বহুত টায়াৰ্ড, কাৰণ মই ৰাতিটো শুৱা নাই। আৰু তাৰ উপৰিও দিনত ৰাতিপুৱাৰ পৰা ইফালে সিফালে কাম কৰি থকা আৰু পঢ়ি থকা, প্লাছ বেবী ফিডিং কৰাই থকা, এই গোটেইখিনি কৰি মানে বহুত বেছি টায়াৰ্ড হৈছোঁ মই। আৰু তথাপিতো মানে মই এইবোৰেই মানে কথা, যদি মই শুই দিওঁ মোৰ সেই সময়খিনিত মানে পঢ়িব মই কেতিয়াও নোৱাৰোঁ। অকণমান শুই দিয়াৰ লগে লগে কি হয় আৰু মানে এলাহ লাগে, ঠাণ্ডা লাগে, চ' পঢ়া নহয়। সেইকাৰণে মই প্ৰথমতেই কৈছিলোঁ যে এলাহটো এৰিব লাগিব আৰু এনি হাও মানে পঢ়িবই লাগিব মানে তেনেকুৱা। চ' ভিডিঅ'টো ইমানেই আছিলে। মানে যদি ভাল পায় চাব আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, চাই লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এনেকৈ আইকনটো টিপি দিব যাতে মই ভিডিঅ' দিলে আপোনালোকে পায়। চ' আজিলৈ ভিডিঅ'টো ইমানেই।